হে গাইজ স্বাগতম তো অন্যতম ব্লগ। আজি আকৌ এবাৰ গোটেই লগৰকেইটা মিলি ওলাই দিছোঁ সম্বৰ্ধনা অনুষ্ঠান তালৈ, মানে তাতে আমাক নিমন্ত্ৰণ জনাইছিলে। বাৰু এইফালে ধুনীয়াকৈ এইটো পৰিৱেশ দেখি পেলাই আমি গোটেইকেইটা ৰ'ব নোৱাৰিলোঁ, মানে ফটোশ্বুট কৰিবলৈ আহিছোঁ গাইজ। এইফালে দেখিছেনে গোটেই সোপাই ফটো চটো মাৰি ল'লোঁ। পাছে এইফালে বতৰহে যি পাতিছে এইকেইদিন গোটেই দিক্ৰঙৰ পানী বাঢ়ি গৈছে। বাৰু আপোনালোকৰ ফালে বতৰ কেনেকুৱা ক'বচোন। এইফালে ট্ৰেফিকত অলপ সময় ৰৈ আমি পালোহি আমাৰ গন্তব্যস্থান, মানে য'ত সম্বৰ্ধনা জনাইছে আমি তাতেই পালোহি আৰু। পাছে ইয়াত আহি মানুহৰ ভিৰ দেখিছেনে কিমান যে ভিৰ। বাৰু এইফালে সভাৰ উপায় আৰম্ভ হৈছে, সৰু সুৰা অকণমান অনুষ্ঠানেৰে সভাখনি অনুষ্ঠিত কৰা হ'ল। বাৰু এইফালে পূৰা মানুহেই মানুহ, আৰু এইফালে ভাষণো দি আছে। তাৰ মাজতে আমাৰ অনুষ্ঠান আৰম্ভ হৈছে, মানে সম্বৰ্ধনা জনাবলৈ লৈছোঁ গাইজ। অনুষ্ঠান কেতিয়াবাতে আৰম্ভ হ'ল। বাৰু এইফালে এখন এখনকৈ সকলো স্কুল উঠি গ'ল, আৰু শেষৰ ফালে আমাৰ এখন স্কুলক মাতিলে। পাছে আমাৰ স্কুলৰ গোটেই ল'ৰা ছোৱালী দেখিছেনে কিমান সোপা, মানে ইয়াত 60% এবভে মাতিছে দেই। বাৰু এইফালে চবৰে হাতত ৰঙা নীলা হালধীয়া আৰু সেউজীয়া চব বেগ, আৰু মোৰ হাততো এটা আছে, যিহেতুকে ময়ো এটা টোপোলা পালোঁ দিয়ক। বাৰু এতিয়া এনেকৈ ঘৰলৈ গৈ থাকোঁ। পাছে ইয়াৰ মাজতে আমাৰ লগত ঘটনা এটা হৈ গ'ল। কি হ'ল চাওকচোন। চিন্তু ভাগৰ হেলমেটটো কোনোবাই লৈ গ'ল। ইমান শিক্ষিত সময়তে যে ইমান ডাঙৰ চুৰ থাকিব পাৰে কোনেনো ভাবিছে বাৰু। বাৰু দিয়ক, কোনো কথা নাই। এইফালে গোটেইকেইটা আকৌ ঘৰলৈ বুলি ওলাইছোঁ। পাছে এইফালে কিবা এটা খাই লওঁ বোলো, যিহে ভোক লাগিছে। এইফালে আৰু আমি খাবলৈ বহিলোঁ। আৰু এতিয়া গোটেইকেইটাই খাই বৈ লওঁ, মানে বৰাদেউ আৰু মইহে, বাকীকেইটা মানে বেলেগ ফালে গ'ল। তো আজিলৈ ইমানেই।